Hello guys and welcome back to the channel. আজি বহুত দিনৰ মূৰত আৰু এটা ভিডিও আপোনালোকৰ বাবে আনিছো। মই আছো এতিয়া নগাঁৱৰ এখন বহুতেই ধুনীয়া কৰয়নি গাঁৱৰ মাজমজিয়াত। আজি মই আহিছো এটা বিশেষ কামত কাৰণ মোৰ লাষ্ট ভিডিও আৰু আজিৰ ভিডিওটোৰ মাজত আমাৰ ঘৰলৈ আহিল এখন নতুন টাটা নেনো। নতুন ইন দা সেন্স ইউজড কাৰ আৰু আজিৰ ভিডিওটোত মই আপোনালোকক জনাম মই কিনা টাটা নেনোখন কি ধৰণৰ কি ফিচাৰ্স আছে কোন চনৰ মডেল কিমানত কিনিছো আৰু আপোনালোকেও 2025ত টাটা নেনো কিনিব লাগে নে নাই। পিছে মই টাটা নেনোৰ আৰু বহুত ভিডিও বনাম ওনাৰশিপ ৰিভিউ মাইলেজ টেষ্ট স্পেস টেষ্ট ফিচাৰ্স এক্সপ্লেনেশন এভৰিথিং কিন্তু আজিৰ ভিডিওত জাস্ট এটা নৰ্মেল ৱাক এৰাউণ্ড আৰু বিশেষকৈ যোনে টাটা নেনো গাড়ী ভিতৰৰ পৰা দেখা নাই কাৰণ বাহিৰৰ পৰাটো চলা আমি সকলোৱে দেখিছো চাগে কিন্তু বহুত মানুহ এনেকুৱা আছে যোনে আজিলৈকে ভিতৰৰ পৰা টাটা নেনোখন দেখা নাই। এই ভিডিওটোত আপোনালোকক টাটা নেনো গাড়ীখন ডিটেইলত দেখুৱাও যে ইঞ্জিন ক'ত থাকে ডিক্কি কেনেকৈ খোলে সকলো বস্তুখিনি দেখুৱাম। বলক ভিডিওটোত আগবাঢ়ো। বাহিৰৰ ৱাক এৰাউণ্ডটো বাৰু কৰিম ফাৰ্ষ্টে বলক চাই লওঁ গাড়ীখনৰ ইঞ্জিনটো ক'ত আছে। চ' ফাৰ্ষ্ট আমি ইঞ্জিনটো খোলোঁ। পাই গ'লো। আৰে ইয়াত দেখোন ইঞ্জিনটোৱে নাই। হয় টাটা নেনোত আগফালে ইঞ্জিন নাথাকে আগফালে এইটো স্পেয়াৰ টায়াৰ ৰখা জেগা বৰ্তমান ডিক্কিত ৰাখি থৈছোঁ কিন্তু স্পেয়াৰ টায়াৰটো আচলতে মই ইয়াত ৰাখিব লাগে। চ' যদি ইয়াত টাটা নেনোৰ ইঞ্জিন নাই আচল ইঞ্জিনটো আছে ক'ত ইঞ্জিনটো আছে টাটা নেনোৰ বেক চাইডে। বলক বেক চাইডে ডিক্কিটো খোলোঁ। টাটা নেনোৰ আৰু এটা স্পেচিয়েলিটি টাটা নেনোৰ ডিক্কি পিছফালৰ পৰা নুখোলে। লাষ্টৰ যোনখিনি 2016ৰ পিছৰ মডেল আহিছিল সেইখিনিত ডিক্কি পিছফালৰ পৰাও খোলে কিন্তু 2016ৰ আগৰ মডেলখিনিৰ ডিক্কি পিছফালৰ পৰা নুখোলে। ডিক্কি এক্সেছ কৰিবলৈ আপোনালোকে পিছ চিটলৈ আহিব লাগিব। এইডাল যোনডাল লিভাৰ আছে এই লিভাৰডাল এনেকৈ টানিব লাগিব আৰু ইয়াত আপোনালোকে দেখিব গাড়ীখনৰ ডিক্কিটো। চ' এইটোৱে সৰু ডিক্কি ইয়াত আপোনাৰ সৰু বেগ চেগ আহিব। ইয়াত জেক ৰখা আছে বাকী যোনটো জেক উঠোৱাৰ টুল ৰখা আছে আৰু এই স্পেয়াৰ টায়াৰটো আঁতৰাই এই বস্তুখন খুলিলে খোলা একদম সহজ। 2-3টা নট আছে নটকেইটা ঘূৰাই খুলি দিব লাগে। ইয়াত আপোনালোকে দেখিব গাড়ীখনৰ ইঞ্জিনটো। পিছে আপোনালোকে কম চিচি গাড়ীত চাগে মাৰুতি সুজুকি 800 দেখিছে 800 চিচি নহয় জানো বা অল্টো দেখিছে 800 চিচি। আপোনালোকে জানেনে বাৰু টাটা নেনো কিমান চিচিৰ? টাটা নেনো হ'ল 624 চিচিৰ এখন গাড়ী হয়। ইণ্ডিয়ান মাৰ্কেটত যিমান গাড়ী আহিলে তাৰে ভিতৰত চবতছে কম চিচিৰ গাড়ী বুলিও আমি ক'ব পাৰোঁ। পিছে বাজাজৰ কিউট আহে কিন্তু একজেক্টলি কাৰ কনচিডাৰ কৰিব নোৱাৰোঁ। চ' এইখন হ'ল 624 চিচিৰ গাড়ী আৰু এইখনত আছে মাত্ৰ 2টা চিলিণ্ডাৰ। এইখন হ'ল এখন 2 চিলিণ্ডাৰ ৰিয়াৰ ইঞ্জিন ৰিয়াৰ হুইল ড্ৰাইভ গাড়ী হয়। এইখন গাড়ী ফ্ৰণ্ট হুইল ড্ৰাইভ নহয় ইমান সৰু গাড়ী যদিও এখন ৰিয়াৰ হুইল ড্ৰাইভ এখন গাড়ীখন বাহিৰৰ পৰা এটা ব্ৰিফ ইন্ট্ৰডাকশ্যন আপোনালোকক দি দিওঁ। সন্মুখৰ পৰাতো আপোনালোকে সকলোৱে ৰাস্তাই ঘাটে টাটা নেনো দেখিছেই চাগে। টাটা নেনোত এইখন হ'ল উইণ্ড স্ক্ৰীণ যোনখন বহুত ডাঙৰ। এডালেই ৱাইপাৰ আহে হয় দুডাল ৱাইপাৰ নাহে এডালেই ৱাইপাৰ আহে। ইয়াত ইণ্টিগ্ৰেটেড হৈ আছে ৱাশ্বাৰ। এইখন তাৰ হুডখন যোনটো খুলিলে আপোনালোকে দেখিব স্পেয়াৰ টায়াৰ ৰখা জেগা। এয়া হেলোজেন হেডলেম্প ওপৰত হেলোজেন ইণ্ডিকেটাৰ্ছ অবভিয়াছলি এজ এক্সপেক্টেড। ইয়াত এডাল ক্ৰোম লাইনিং আহে এইটো টাটাৰ 3D লগ' প্লাছ তলত 2টা চাইডে 2টা ফগ লাইট। চ' বেচিক যোনখিনি বস্তু লাগে সকলোখিনি বস্তু গাড়ীখনৰ ফ্ৰণ্ট চাইডে আপোনালোকে দেখিব। বাকী ছাইডৰ পৰা যদি আমি চাওঁ ছাইডৰ পৰা গাড়ীখন একদমেই সৰু মানে অলমষ্ট 3.1-3.2 মিটাৰ লেন্থৰ গাড়ী। ইয়াত ছাইডত আপোনালোকে দৰ্জা খোলা এইটো ফ্লেপ টাইপ ড'ৰ হেণ্ডেলছ পাব। বি পিলাৰটো ব্লেক কালাৰত আহে। বেছ মডেলবিলাকত বডি কালাৰ আহিছিল কিন্তু এইটো যিহেতু টপ মডেল আছিল এইটোত বি পিলাৰটো ব্লেক কালাৰত আপোনালোকে দেখা পাব। বাকী এই হেণ্ডেলবোৰ একচুৱেলি বডি কালাৰত আহে কিন্তু এই হেণ্ডেলবোৰ বহুত ফ্লিমজি হয় মানে বহুত সোনকালে ভাঙি যায়। সেইটো কাৰণে ইয়াত যেতিয়া ৰিপ্লেচ কৰা হৈছে ইয়াত এই বেছ মডেলৰ ব্লেক হেণ্ডেলবিলাক লগোৱা হৈছে। বাকী ছাইডত এখন মিৰাৰ দেখিব। ছাইড মিৰাৰখন ইলেক্ট্ৰনিকেলি এডজাষ্টেবল নহয়। এইখন আপোনালোকে হাতেদি এনেকৈ ঠেলি মিলাব লাগিব। এইখিনিতে আৰু এটা ইণ্টাৰেষ্টিং কথা আপোনালোকক ক'ব বিচাৰোঁ। টাটা নেনো এনেকুৱা এখন গাড়ী য'ত সন্মুখৰ চকাকেইটা আৰু বেক চাইডৰ চকাকেইটাৰ চাইজ বেলেগ হয়। আপোনালোকে ঠিকেই শুনিছে। সন্মুখৰ যোন 2টা চকা সেইকেইটাৰ চাইজ হ'ল 135 ছেকশ্যনছৰ মানে 12 ইঞ্চি হুইল কিন্তু 135 ছেকশ্যনৰ। কিন্তু বেক চাইডৰ যোনকেইটা চকা কোম্পানীৰ পৰা আহে সেইকেইটা হ'ল 155 ছেকশ্যনৰ হয়। পিছফালৰ পৰা চকাকেইটা অলপ মোটা আৰু আগফালৰ চকাকেইটা অলপমান মিহি। এতিয়া গাড়ীখন বাহিৰৰ পৰা বহুত সৰু দেখা যায়। বলক চাওঁ এবাৰ গাড়ীখনত স্পেচ কিমান আছে। ত' এয়া বেক চিট খুলি ৰাখা আছে। বেক চিট খুলি মই বহিলোঁ আৰু মোৰ হাইট ফৰ ৰেফাৰেঞ্চ ইজ 6'1" বা 6 ফিট আপোনালোকে ধৰি লওক। মোৰ কাৰণে হেডৰুম মোৰ দেন এনাফ। যদি মই লেগ স্পেচ দেখুৱাওঁ
এয়া মই লেগ স্পেচ পাইছোঁ চাওক এটা 6 feet 1 inchৰ মানুহৰ কাৰণে এনাফ লেগ স্পেচ আৰু ইয়াত মোৰ নিচিনা আৰু এজন এডাল্ট বহিব পাৰে কাৰণ টাটা নেনো হ'ল এখন অন পেপাৰ 4-seater গাড়ী হয় এখন 5-seater গাড়ী নহয় আৰচিত যদি আপোনালোকে চাই টাটা নেনো এখন 4-seater গাড়ী একবাৰ সন্মুখৰ স্পেচ আৰু ডেশবোৰ্ডৰ লুকটো চাই লওঁ যে গাড়ীখনৰ ডেশবোৰ্ডটো কেনেকুৱা আৰু সন্মুখত স্পেচ কিমান সো এয়া আহি গ'লো মই টাটা নেনোৰ ভিতৰত আৰু মই এতিয়া বহি আছোঁ পেছেঞ্জাৰ চিটত ফাৰ্ষ্ট এবাৰ আপোনালোকক স্পেচ দেখুৱালোঁ more than enough leg room more than enough headroom আৰু ইয়াত unlike my punch ধৰিবলে জেগাও আছে ড্যাশবোৰ্ডখন যদি চাওঁ ড্যাশবোৰ্ডখন বহুত প্লেন এণ্ড বেসিক এণ্ড সিম্পল মাজত আপোনালোকে ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ দেখিব তাৰ তলত মই গণেশ বাবা মূৰ্তি এজনা লগাই থৈছোঁ ইয়াত এইটো হাজাৰ্ড লেম্পৰ ছুইচ এয়া এচি ভেন্টছ এয়া এচি কণ্ট্ৰলছ মেনুৱেল এচি অবভিয়াছলি আৰু এইটো হ'ল ব্লুটুথ থকা মিউজিক চিষ্টেম মানে ইয়াত চিডিও লগাব পাৰে অক্সো লগাব পাৰে ইয়াত ইউএছবিও লগাব পাৰে আৰু ব্লুটুথ কানেক্টিভিটিও আছে তাৰ বাহিৰে দুইফালে দুটা গ্লাভ বক্স দেখিব গ্লাভ বক্সত কিবা কিবি বস্তু ভৰাই থোৱা আছে এবাৰ কথা পাতিলো ষ্টিয়াৰিংডালৰ কথা ষ্টিয়াৰিংডাল বহুত সৰু 3 স্পোক ষ্টিয়াৰিং যোনকেইটা বেছ মডেল আছিল বেছ মডেল মানে যোনখিনি তলৰ মডেল আছিল তলৰ মডেলত টাটা নেনোত এডাল 2 স্পোক ষ্টিয়াৰিঙো আহিছিল এতিয়া বাকি টাটা নেনোবোৰত মেনুৱেল ষ্টিয়াৰিং আহে কিন্তু এই এক্সটি মডেলটোত আপোনালোকে পাই যাব পাৱাৰ ষ্টিয়াৰিং দুটা পাৱাৰ উইণ্ডো বেক সাইডৰ গিটা পাৱাৰ উইণ্ডো নহয় বেক সাইডৰ গিটা মেনুৱেল উইণ্ডো 12 ভোল্ট পাৱাৰ সকেট এচি আৰু এটা লাইট বেজ কালাৰ্ড ইণ্টেৰিয়ৰ তলৰ মডেলবিলাকত ব্লেক বা গ্ৰেইশ ইণ্টেৰিয়ৰ আহে এই 2015ৰ টপ মডেলটোত বেজ কালাৰ ইণ্টেৰিয়ৰ আহে যোনটোৰ কাৰণে এয়াৰি ফিলিংটো আৰু বেছি ইম্প্ৰুভ হৈ যায় বাকি আপোনালোকক এটা বস্তু আৰু দেখাওঁ সেইটো হ'ল এই গিয়াৰ শিফটডাল আপোনালোকে দেখিছে চাগে টাটা নেনোত মাত্ৰ 4টা গিয়াৰ আহে জাষ্ট লাইক দি ওল্ডাৰ 800s কিন্তু যিহেতু গাড়ীখন টাউনত চলাবলৈ সেইটো কাৰণে 5 নম্বৰ গিয়াৰৰ নিডো বেছি ফিল নহয় সো আজিৰ ভিডিওটো ইমানেই ৰাখিম বেছি দীঘল নকৰোঁ কাৰণ আজিৰ ভিডিওটো আছিল মাত্ৰ টাটা নেনোখনৰ এটা ইন্ট্ৰডাকশ্যন যোনে টাটা নেনোখন ভিতৰৰ পৰা দেখা নাই বা নাজানে গাড়ীখনত কিমান চিচি ইঞ্জিন আহে বা কিমান সিটাৰ গাড়ী বা ইঞ্জিন আগফালে থাকে নে পিছফালে থাকে গোটেইখিনি বস্তু মই আপোনালোকক দেখুৱালোঁ লগ পাম এনেকুৱাই আৰু এটা ভিডিঅ'ত তেতিয়ালৈকে হেলমেট পিন্ধক ছিট বেল্ট পিন্ধক নিজৰ ফেমিলিক অলপ সময় দিয়ক বন্দে মাতৰম জয় অসম